নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমি এটা বিজ্ঞানৰ সহায়ত যাদু কৰিম আৰু যাদুটো হ'ব এনেকুৱা। হাঁহি আছে। বলটো যে কোনো ৰছীৰ সহায়ত ওলমাই ৰখা নাই, সেইটো আপোনালোকক মই এবাৰ দেখুৱাই দিছোঁ। এনেদৰে দেখিব পাৰিছে আপোনালোকে, ইয়াত ৰছী কোনো সহায় লোৱা নাই। আৰু এনেকৈ বলটো ভাহি থকাৰ পিছপিনৰ ৰহস্যটো কি জানেনে? এই ব্লোৱাৰ মেচিনটো, আৰু এই ব্লোৱাৰ মেচিনটোৰ হাত ইপিনে পূৰা বতাহ গৈ আছে আৰু বাৰ্নৌলি প্ৰিন্সিপালৰ মতে এই বলটো ভাহি আছে। মই এটা ব্লোৱাৰ মেচিন ব্যৱহাৰ কৰি আছোঁ আৰু ব্লোৱাৰ মেচিনটো আমি চিধাকৈ ৰাখিব লাগিব, আৰু চিধাকৈ ৰাখিবলৈ মই কেইটামান ইটাৰ ব্যৱহাৰ কৰিছোঁ। এনেদৰে দেখিব পাৰিছে আপোনালোকে। এতিয়া আমি ব্লোৱাৰ মেচিনটোৰ ছুইচটো অন কৰি দিম আৰু বলটো দিবলৈ ট্ৰাই কৰিম। যাদু! আমি এটা বল ট্ৰাই কৰি চাইছোঁ, এতিয়া দুটা বল একেলগে আমি ভাহাব পাৰোঁ নে নোৱাৰোঁ চাওঁ। কাটি নিদিব। বল পাৰফেক্টলি নাথাকে। ডাঙৰ বলটো এটা ট্ৰাই কৰি চাওঁ। এবাৰ মেচিনটো ওলাই লওঁ হাতত। বতাহ দি আছে। ষ্টেবল হৈ নাথাকে কাৰণ বতাহ দি আছে যে, সেইকাৰণে ডাঙৰটো ট্ৰাই কৰোঁ। আমি এই বলটো ভাই তাৰমানে অকণমান ডাইৰেকশ্যনটো আমি চেঞ্জ কৰিব পাৰোঁ। কেনেকৈ এইবাৰ দেখুৱাই দিছোঁ আপোনালোকক। বাৰু বাৰ্নৌলি প্ৰিন্সিপাল কি সেইটো জানো আহক। বন্ধুসকল, বাৰ্নৌলি প্ৰিন্সিপাল বুজাৰ বাবে মই আপোনালোকক এটা এক্সাম্পল দিওঁ সৰু চাই। এই দুখন কাগজ, এইখন এখন কাগজ আৰু এইখন এখন কাগজ মই এনেকৈ টেপেৰে লগাই লৈছোঁ আৰু এনেকৈ এখন চুঙা বনাই লৈছোঁ, এটা চুঙা বনাই লৈছোঁ কাগজেৰে। এতিয়া এই দুটা এৰিয়াৰ মাজেৰে মই বহুত জোৰে বতাহটো ফুকুৱাই দিম। আপোনালোকে দেখিবলৈ পাব। মই এইবাৰ ফুকুৱাই দেখুৱাই দি আছোঁ।
তো আপোনালোকে দেখিবলৈ পাৰিলে যেতিয়া মই এই এৰিয়াটোৰ মাজেৰে কাগজ দুখনৰ মাজেৰে যেতিয়া মই জোৰে বতাহটো ফুকাই দিলোঁ তেতিয়া এই দুখন কাগজ এনেকৈ লগ লাগিছে। ইয়াৰ কাৰণটো হৈছে বাৰ্নৌলি প্ৰিন্সিপালৰ মতে যেতিয়া আমি কোনো এটা ঠাইৰ মাজেৰে বহুত জোৰে বতাহ মানে ফুকাই দিওঁ তেতিয়া সেই এৰিয়াটোত ল' প্ৰেছাৰ এৰিয়াৰ সৃষ্টি হয় আৰু এই এৰিয়াখিনিয়ে বাকী যিখিনি এৰিয়া সেইখিনিয়ে হাই প্ৰেছাৰ এৰিয়াৰ সৃষ্টি কৰিছে। মানে আমাৰ এটমস্ফিয়াৰটোৱে হাই প্ৰেছাৰৰ কাম কৰিছে, সেইবাবে হাই প্ৰেছাৰখিনি এনেকৈ ল' প্ৰেছাৰত হেঁচি ধৰিছে। একেবাৰে ইজি মেথড এইটো। আকৌ এবাৰ দেখুৱাই দিছোঁ। এই দুখন কাগজ কিন্তু খালী ঠাই এতিয়া লগা নাই, বতাহ দি আছে যদিও। এতিয়া মই ইয়াৰ মাজেৰে জোৰে ফুকাই দিম। তো ফ্ৰেণ্ডছ, এইখিনিয়ে বাৰ্নৌলি প্ৰিন্সিপালৰ মতে এইটোৱেই মানে এক্সাম্পল, বেষ্ট এক্সাম্পল। আৰু মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইপিনে এটা মম জ্বলাই লৈছোঁ, এডাল মম জ্বলাই লৈছোঁ আৰু বটল এটা এনেকৈ দিছোঁ। এতিয়া এই বটলটোৰ মাজেৰে যেতিয়া মই ফুকুৱাই দিম তেতিয়া বতাহটো এনেকৈ মানে নষ্ট হৈ নাযায়। মানে বতাহটো এনেকৈ যায় কেনে কাৰ্ভ হৈ ইয়াৰ পিছপিনে এনেকৈ লাগি লাগি যায় কেনে মমডাল নুমাই যাব। এবাৰ ট্ৰাই কৰি চাওঁ। মমডাল দূৰত আছে, অলপ ওচৰত লওঁ, এবাৰ চাব। দেখিব পাৰিছে মই বটলটোত ফুক মাৰিছিলোঁ, কিন্তু বটলটোত ফুক মাৰিলেও কিন্তু মমডাল নুমাইছে। ইয়াৰ কাৰণটো হৈছে যেতিয়া আমি কোনো এটা এনেকুৱা ঘূৰণীয়া বস্তুত মানে ফুক মাৰোঁ তেতিয়া আমি যদি এইপিনে ফুক মাৰোঁ তেতিয়া এই বতাহখিনি এনেকৈ আহি এনেকৈ লগ লাগি যাব। মানে ইয়াত লাগি কিনে কাৰ্ভ হৈ ইয়াত লাগি আহে তাৰমানে ছাৰ্ফেচত, সেইকাৰণে মমডাল নুমাই গৈছে। আৰু ছেম কথাটো মানে বলৰ ক্ষেত্ৰতো হৈছে। এতিয়া হয়তো বহুতে ভাবি আছে যে বলটো পৰি কিয় যোৱা নাই। মই তাৰ বাবে আপোনালোকক দুটা উদাহৰণ দিলোঁ। আপোনালোকে সেই দুটা উদাহৰণ ভালদৰে মনত ৰাখিব। আপোনালোকে গম পাইছে যে এইপিনে কণ্টিনিউৱাছ বতাহখিনি আহি আছে, তাৰ লগতে কিন্তু গ্ৰেভিটিও কিন্তু বলটোক তলৰ পিনে টানি আছে। এইপিনে বতাহখিনি কণ্টিনিউৱাছ আহি আছে, বলটোক ঠেলাই আছে, লগতে বলটোক কিন্তু গ্ৰেভিটিও টানি আছে লগতে। এতিয়া বহুতে হয়তো ভাবিব বা তাতে এটা প্ৰশ্ন আহে যে বলটো কাষেৰে কিয় পৰি যোৱা নাই। ইয়াতে এপ্লাই হৈছে আপোনালোকৰ বাৰ্নৌলি প্ৰিন্সিপাল। বাৰ্নৌলি প্ৰিন্সিপালৰ মতে মানে কি, এইপিনে বতাহখিনি আহি আছে আৰু আপোনালোক এটা উদাহৰণ দিলোঁ এইমাত্ৰ মই বটলত, যে বতাহখিনি এনেকৈ কাৰ্ভ হৈ যায়। গতিকে বলটোৰ ক্ষেত্ৰতো একেই হৈছে, বতাহখিনি তলৰ পৰা আহি আছে আৰু বলটোত বতাহখিনি এনেকৈ কাৰ্ভ হৈ ওপৰলৈ উঠি গৈছে। এতিয়া চাৰিওপিনে যিহেতু এনেকৈ কাৰ্ভ হৈ কিনে বতাহখিনি ওপৰলৈ উঠি গৈছে, এইখিনি এৰিয়াত ল' প্ৰেছাৰ এৰিয়াৰ সৃষ্টি হৈছে, যাৰ ফলত আমাৰ এইখিনি বতাহ যিখিনি ছাইডৰ পিনে এটমস্ফিয়াৰত বতাহ আছে সেইখিনি হাই প্ৰেছাৰৰ কাম কৰিছে আৰু বলটোক চাৰিওপিনৰ পৰা হেঁচি ধৰিছে, যাৰ ফলত বলটো ছাইডেৰে পৰি যোৱা নাই। যেতিয়া মানে গ্ৰেভিটি, হাই প্ৰেছাৰ, ল' প্ৰেছাৰ, বতাহখিনি গোটেৰে একদম পাৰফেক্ট কম্বিনেশ্যন হ'ব, তেতিয়া এনেকৈ বলটো ওপৰলৈ ভাহি উঠিব। এইটো একেবাৰে চিম্পল, ইয়াৰ পিছৰ ছায়েন্সটো মানে বিজ্ঞানটো। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বাকীবোৰ ভিডিঅ' এবাৰ চেক কৰি চাব। থেংক ইউ।